হেল্ল' বন্ধু বান্ধৱীসকল আৰু আজি মোৰ বহুত ভাল লাগিছে কাৰণ এয়া চাওক মই আজি কি বনালোঁ। আজি বনালোঁ মই পাটিচপ্তা পিঠা। প্ৰথমবাৰ বনাইছোঁ, বহুত ভয়কৈ বনাইছিলোঁ মানে কেনেকুৱা হয় বুলি, কিন্তু মই ভবাতকৈ যে বহুত ভালেই হ'ল, সেইকাৰণে ফূৰ্তিত থাকিব পৰা নাই। মানে মোৰ মানুহজনৰ যে পাটিচপ্তা পিঠাটো বহুত প্ৰিয় হয়, সেইকাৰণে মানে আজি মই এটা ভিডিঅ'ৰ পৰা শিকি কেনে বনালোঁ। ভাবিছোঁ তেখেতক ছাৰপ্ৰাইজ দিম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমতে মই বেটাৰটো আৰু ক্ষীৰখিনি ৰেডি কৰিছোঁ, তাৰপিছত এটা কেৰাহী লৈ কেনে তাত এটা বেটাৰটো দি ল'লোঁ আৰু যেতিয়া অকণমান ভজা হোৱাৰ নিচিনা হ'ল তেতিয়া ক্ষীৰখিনিও দি ল'লোঁ আৰু এতিয়া অলমষ্ট হৈ গ'ল আৰু মানে ভয়কৈ উঠাইছোঁ কেনেকুৱা হয় বুলি। তাৰপিছত তেখেত যেতিয়া অফিচৰ পৰা আহিব তেতিয়া তেখেতক ছাৰপ্ৰাইজ দিম আৰু চাম তেখেতৰ ৰিয়েকশ্যন। ঠিক আছে, আৰু আপোনালোকেও জনাবচোন আজি মোৰ পাটিচপ্তা পিঠা কেনেকুৱা হ'ল। ঠিক আছে।